সকলোকে আমাৰ ৰিম্পিজ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা, সেয়েহে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজা আন্তৰিক শুভকামনা যাচিলোঁ। আজি আমাৰ ঘৰত বিশ্বকৰ্মা পূজা অলপ সৰুকৈ উদযাপন কৰিব, সেয়েহে কি কৰে আপোনালোকক মই চব দেখাই যাম। ব্লগটো লাষ্টলৈকে চাই থাকিব। পায়স বনাই আছে, এতিয়া আপোনালোকক মই দেখাইছোঁ বোলো মায়ে কেনেকৈ পায়স বনাই। মায়ে পায়স বনাই আছে এয়া, আৰু এইফালে চেৱৈ দি দিব, আৰু এইফালে কাজু কাটি আছে আমাৰ কাজু খিচমিচ কাটি আছে, আৰু ইয়াত পায়স বনাই আছে, আৰু কিবা কিবি আছে আপোনালোকে দেখাই আছে, চাই থাকিব ব্লগটো আছে। পায়স বনাই আছে আৰু বুনিয়া ভুজিয়াও আছে, এয়া চব সজাই লোৱা আছে, আপোনালোকে দেখাই আছে। হ'ব আপোনালোকক দেখাইছোঁ। এতিয়া আহিছে এয়া লৈ মেলি মালা আৰু ধূপ লৈ এতিয়া লগাই দেখাইছোঁ। লগাই কৰিছে দেউতাই, এয়া চব সেয়া কৰিছে দেউতাই। দেউতাই গাড়ীত আৰু স্কুটি মাৰা লগালে, এয়া চাওক, আৰু সেইডাল তাত ওলমাই দিব দিছোঁ, পাছত এতিয়া ভিতৰতে লগাই দিম গাড়ীৰ ভিতৰত। হৈ গ'ল, এতিয়া দেউতাই কিবা এটা ক'ব। আমাৰ আইতা হাই বুলি কওঁ। এতিয়া আমি ইয়াত বহি আছোঁ, এতিয়া প্ৰসাদ দিব। তাৰপিছত আপোনালোকক প্ৰসাদ কি কি দিছে আপোনালোকে দেখাম। চাই আমি খাবলৈ লৈছোঁ, আপোনালোকে দেখাইছোঁ ৰ'ব। খাবলৈ লৈছোঁ, ইয়াতে খাই লওঁ, তাৰপিছত আপোনালোকক আমি সন্ধিয়া লগ পাম। এতিয়া আমি চাহ তাহ খালোঁ, খাই মেলি ভাবিলোঁ আজি যিহেতু বিশ্বকৰ্মা পূজা আৰু ভাদ মাহৰ লাষ্ট দিন, সেইকাৰণে আমি ভাবিলোঁ কি আজি নামঘৰৰ পৰা আহোঁগৈ, ঢেকীয়াখোৱা নামঘৰৰ পৰা। সেয়েহে আমি এতিয়া যাব ওলাইছোঁ। তাত গৈ দেখাব পাৰিলে অলপমান দেখাম, অলপমানে দেখাম, মানে ভালকৈ দেখাব নোৱাৰিবও পাৰোঁ, যিকণ পাৰোঁ দেখাম আপোনালোকক। আৰু আজি ব্লগটো ৰাতি অথনি দিনত কৰিলোঁ, এতিয়া আবেলি কৰিছোঁ অলপমান আপোনাৰ নামঘৰটো অলপমান দেখাম। এতিয়া আপোনালোকক নামঘৰত লগ পাম। বাই। পালোহি, এতিয়া আমি নামঘৰৰ ভিতৰলৈ সোমাবলৈ লগাম। সকলোবিলাক আহিছোঁ নামঘৰলৈ। আমি ইয়াত শৰাই লৈছোঁ, চাকি লৈছোঁ। নামঘৰত আমি এতিয়া চাকি জ্বলামগৈ। আৰু নিপেন্দাও আছে, নিপেন্দা বৌ, নিপেন্দা মা, আইতা, ভিতৰত গৈ লগ পাম চাকিবিলাক। আমি নামঘৰলৈ সোমাবলৈ লৈছে আছোঁ। আৰু সেয়া শৰাই দিছে, আমাৰো শৰাই দিছে, এয়া শৰাই দিব। এতিয়া চাকি জ্বলাওঁগৈ বোলো। এয়া চাকি জ্বলাইছে চবে। এয়া মায়ে চাকি জ্বলাব লৈছে, এয়া চাওক। এই কলিতাই খুৱাই চাকি জ্বলাইছে, এতিয়া খুৰী আমাৰ চাকি জ্বলাই হৈ গ'ল। এতিয়া নামঘৰটো এয়া নামঘৰ, আমাৰ চাকি তাকি জ্বলাই হৈ গ'ল। এতিয়া আমি যাওঁ বোলো। এয়া আমাৰ এতিয়া চাকি জ্বলাই হৈ গ'ল, এতিয়া আমি চব ঘৰলৈ যাওঁ বোলো। এতিয়া নামঘৰৰ পৰা ওলালোঁ, এতিয়া আমি ঘৰত গৈ আপোনালোকে লগ পালোহি। পাই আমি কাপোৰ চাপোৰ সলালোঁ, সলাই মেলি এতিয়া আমি চাহ খাবলৈ লৈছোঁ। আপোনালোকক আমি ভাত খাব লগ পাম। ব্লগটো আৰু চুপ নকৰিলোঁ, মানে ভাত খোৱা দেখাব নোৱাৰিলোঁ, কাৰণ বহুত ভাগৰ লাগিছিলে। সেইকাৰণে ভাত চাত খাই সোনকালে শুই গ'লোঁ। সেইকাৰণে আজি আকৌ ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া মই গা চা ধুই আহিলোঁ, আহি মেলি ব্ৰেকফাষ্ট কৰিলোঁ, কৰি মেলি এতিয়া এনেই আছোঁ টিভি চাই। আজিৰ দিনটো বিশেষ একো কৰিবলগীয়া নাই, সেইবাবে মই ভাবিছোঁ আজি ব্লগটো এইখিনিতে এণ্ড কৰোঁ। যদি আপোনালোকে আমাৰ ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰি চাইডৰ বেল আইকনটো ক্লিক কৰি থ'ব, যাতে নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পাই যায়। আৰু কালি আৰু আজিৰখিনি ব্লগ চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। কালি বিশ্বকৰ্মা পূজা কেনেকৈ আমি উদযাপন কৰিলোঁ সেয়া অলপমান দেখালোঁ, আৰু ঢেকীয়াখোৱা নামঘৰলৈ যোৱা অলপমান দেখালোঁ। ত' কমেণ্টত জনাব কেনেকুৱা পালে। আজিলৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ' আকৌ।